বহুত মানুহে এই মানুহটোৰ নাম নাজানে। ছাইদ আদিল হুছেইন শ্বাহ। এই ভাৰত পাকিস্তানৰ যে জেং লাগি আছে বৰ্তমান পেহেলগাম এটেকৰ কাৰণে, হিন্দুবোৰক মাৰছে, মুছলমানবোৰক যাব দিছে। কিন্তু ই মুছলমান হৈও তাতে সি ঘোঁৰা গাড়ী চলায় টুৰিষ্টৰ কাৰণে। সি এইকাৰণে চবকে বচাব গৈছে। বচাবা যায় সেই যোনে বন্দুক লৈ আছে তাৰ লগত লাগবা গৈছিল, তাকতো গুলিয়াই দিলাক। मेरे बेटे की शहादत हुई, कई लोगों की उसने जान भी बचाई। जब हमला तेज हुआ और इनका क्या कसूर है, ये हमारे मेहमान हैं, उनसे बंदूक छीनने की भी कोशिश की, जिस वजह से उन्होंने 4 गोलियां आदिल को लगाई। এতিয়া কথাটো ক'বা গেলি হিন্দু মুছলমান নহয়, ভাৰতীয় নাগৰিক এটাই নিজৰ জীৱন কুৰবান দিছে ভাৰতৰ বাকী বহু নাগৰিকৰ জীৱন বচাবৰ কাৰণে।